तेरा बाप आया। হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। নুশুওঁ, কিন্তু ধৰি লওক নামাজ পঢ়ি অলপ শুই দিলোঁ। তাৰপৰা উঠি দিলোঁ, আজি বতৰটো খুব বেয়া, বৰষুণ দি আছে। ইমান দেৰিলৈকে अरे कहना क्या चाहते हो? আজি মোৰ মাতটো অলপ বহি আছে। আৰু কালি আপোনাৰ গোলাঘাট গৈছিলোঁ, আপোনালোকে দেখিছিলে, তাত অলপ চিঞৰ বাখৰ বেছিকৈ কৰি দিয়া হ'ল আৰু আপোনাৰ মাতটো বহি গ'ল। বন্ধুসকল, এতিয়া ৰাতিপুৱা 9টামান বাজিলে। আজি অলপ দেৰিয়ে হৈ গ'ল উঠা। আৰু আপুনি চাহ খোৱাই নাই, এতিয়া চাহটো খাম। চাহে বাকি আনিছে। ঘৰৰ পৰা ওলাইছোঁ, কিন্তু বতৰটো খুব বেয়া। এয়া চাওক। আৰু আপোনাৰ গাঁৱলৈ এগৰাকী মানুহ আহিছে, লোনৰ পইচা দিব বুলি। তালৈ যাবলৈ আহিছোঁ আৰু আপোনালোকক দেখাই আছোঁ তাত গৈ। প্ৰকৃততে নতুন বুলি গম পাইছোঁ, আৰু আপোনাৰ নতুন হোৱাৰ কাৰণে তেখেতে চাবলৈ আহিছোঁ, সবিশেষ জানিবলৈ, আৰু মোকো মাতিছে চাবলৈ। মোৰে আছে ভালেমান কিবা মোৰ কেইটা আছে চাই দিছোঁ দেই। এতিয়া নতুনখিনিতো নতুনেই, আমাৰ ডেইলি কালেকশ্যনো দিয়া হৈছে দোকানীবিলাকক। অঁ, মোৰে 7টা গোট আছে, 7টা গোট আছে মোৰ। 17টালৈকে কিস্তি মানে এতিয়ালৈকে মাৰি হোৱাই নাই মানুহৰ। কিছুমানে ক্ল'জ কৰি দিছে, কিছুমানে পেণ্ডিং কৰিছে। পেণ্ডিং কৰাবিলাকৰ ৰেকৰ্ড বেয়া, এইবিলাকে 4টা পেণ্ডিং কৰি দিলে। দিলে নে? সেইবিলাকৰ বন্ধুসকল, ফাইনেলি আহি ঘৰ পাই গ'লোহি। আৰু আপোনাৰ তাতে গৈ পেলাই দেখিলোঁ মানুহগৰাকী প্ৰকৃততে জেনুইন হয় নে নহয়। চালোঁ ডকুমেণ্টছ বুলিবলৈ তেনেকুৱা একো নাই, কিন্তু ধৰি লওক তেখেতে অন্য গোটতো পইচা দিছে, আৰু বা যিখিনি ধৰি লওক জানিবলগীয়া কথা আছিলে সেইখিনি জানিলোঁ। আৰু আপোনাৰ সকলোকে ক'লোঁ যে আপোনালোকে লোনটো ল'ব পাৰিব। আৰু মানুহগৰাকীকো অকণমান ষ্টাডি কৰিলোঁ, আৰু তেখেত ধৰি লওক ফ্ৰড নহয়। এনেকুৱা বহুত আপোনাৰ নিউজে পত্ৰেও দেখি থাকোঁ যে ক'ৰবাৰ পৰা পইচা তুলি লৈ গৈছে, 500 হওক, 200 হওক বা 1000 হওক, তুলি পেলাই লৈ যায়। তাৰপিছত আৰু লোন চোনৰ কোনো কথা নাই, মানুহগৰাকীয়ে ফোন চোন মানে অফ কৰি দিয়ে আৰু আপোনাৰ ৰিচিভো নকৰে। এনেকুৱা এই মানুহগৰাকীৰ ক্ষেত্ৰত এনেকুৱা নহয়। মানুহগৰাকী অকণমান ঘৰৰ অৱস্থা পাতি বেয়া, আৰু তেখেতে বহুত দিনৰ পৰা এই ফাইনেন্সৰ কামত লাগি আছে, গম পালোঁ। আৰু আপোনাক সকলোকে কৈ থৈ আহিলোঁ যে আপোনালোকে লোনটো ল'ব পাৰিব, আৰু 1000 একাউণ্টৰ কাৰণে লৈছে। বাছ সেয়াই। আৰু গাঁৱত থাকিলে এনেকৈ ৰাইজৰ কাৰণে অকণমান আগবাঢ়ি যাওঁ, আৰু যিহেতু অকণমান মনত স্পৃহা এটা আছে যে বেলেগৰ কাৰণে কিবা এটা কৰিব লাগিব। সেয়াই আৰু ভাবিলোঁ আপোনালোকৰ লগতো কথাখিনি শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ কোনোবাই যদি লোন লয়, এইখিনি বস্তু আপোনালোকে আপোনাৰ ইনফৰ্মেশ্যনখিনি লৈ ল'ব, যিহেতু তেখেতসকল ক'ৰ পৰা আহিছে, কি কথা, এইখিনি জানি ল'ব। আৰু ধৰি লওক তেনেকুৱা ফ্ৰড বহুত চলি আছে অসমত, আৰু আপোনালোকে সেইখিনি চাই ল'ব। এইখিনিয়ে আছিলে, আপোনালোকক ভাবি ল'লোঁ যে মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ। আপোনালোকেও ধৰি লওক ভয় নকৰিব, কাৰণ আপোনালোকে পইচা ল'ব, আৰু আপোনালোকে বিনিময়ত আপোনালোকে তাৰ ধাৰ মাৰিব লাগিব, আৰু সেইকাৰণে আপোনালোকে সকলোখিনি চালি জাৰি চাই ল'ব। আৰু ইমানেই আছিলে, বাকী আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি সৈয়দ আব্দুল মালিক ছাৰৰ ঘৰ আপোনালোকক দেখাম বুলি ভাবি আছোঁ, কিন্তু এতিয়ালৈকে বতৰটো ভাল নহয়, বতৰটো ভাল হোৱা নাই। বতৰটো ভাল হ'লে নিশ্চয় আপোনাৰ সৈয়দ আব্দুল মালিক ছাৰৰ ঘৰলৈ গৈ আপোনালোকক সকলোখিনি দেখাম। ছাৰৰ ঘৰ ক'ত আৰু গোটেইখিনি আপোনালোকক দেখাই আছোঁ। বন্ধুসকল, আজি জুম্মাবাৰ, আৰু আপোনাৰ জুম্মালৈ ৰেডি হ'লোঁ, আৰু বতৰটো এতিয়ালৈকে বৰষুণে দি আছে। আপোনালোকক কৈছিলোঁ যে মই সৈয়দ আব্দুল মালিক ছাৰৰ ঘৰ আপোনালোকক আজি দেখাম, কিন্তু আপোনালোকক বতৰটো দেখাই দিছোঁ। চাওক, বতৰটো চাওক, এয়া বৰষুণ অলপ ইয়াত দিয়ে আছে কিনকিনকৈ। আৰু আপোনালোকৰ বতৰটো যেতিয়া ভাল হ'ব আপোনালোকক দেখাম। এতিয়া জুম্মালৈ যাম, জুম্মাৰ পাছত আহি আপোনালোকক লগ পাই আছোঁ। আৰু আপোনাৰ তাতে গৈ মোবাইল নিব নোৱাৰোঁ, যিহেতু মছজিদত আহি লগ পাই আছোঁ দেই। বন্ধুসকল, ফাইনেলি আহি ঘৰ পাই গ'লোহি, আৰু ঘৰত এতিয়া চাহকণ বনাইছে, চাহকণ খাই লওঁ, তাৰপাছত দেৰি পাওঁ। আৰু আপোনাৰ মালৰ কাম কৰি থাকিলে চাহ খালে মানে মাইণ্ডটো ফ্ৰেছ হয়, আপোনালোকে জানে চাগে।
আৰু চাহ খাওঁ আৰু চাহটো মানে ঘনে ঘনে খোৱা অভ্যাস আছে চাহ অকণমান সেইকাৰণে খাই লওঁ আপোনালোকে বন্ধুসকল ল'ৰাটো আহি স্কুলৰ পৰা পালেহি স্কুলত উৎপাত কৰিলা নে নাই কৰা আৰু তোমাৰ পৰীক্ষাৰ বহি কেতিয়া দিব মই নাজানো ঠিক আছে ভালকৈ মন দি পঢ়িলানে বাৰু মানুহসকল এতিয়া ভাতকেইটা খাই লওঁ আৰু আপোনাৰ ভাত খোৱা সময়ো হ'ল ভোকো লাগিছে ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই আপোনালোকক আকৌ লগ পাই আছোঁ আপোনালোকৰ ভাত ৰেডি হ'ল এতিয়া খাবলৈ লৈছোঁ এয়া দাইল নেমু আৰু এয়া দাংবডি আলু ভাজি সকল ভাত খাই হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিব লাগিব নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে ভিডিঅ'টো কোন জেগাৰ পৰা চাই আছিলে